সাপ্তাহিক ৰাশিফল ২৬ জুলাইৰ পৰা ১ আগষ্ট দেওবাৰৰ পৰা শনিবাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলাই মাহৰ শেষৰ সপ্তাহ আপোনাৰ কেনেদৰে যাব জানি লওক আমাৰ এই ভিডিঅ'ৰ জৰিয়তে। প্ৰথমতে আহোঁ মেঘ ৰাশি। এই সপ্তাহটো আপোনাৰ বাবে ইতিবাচক পৰিৱৰ্তনৰ সময়। সপ্তাহৰ আৰম্ভণিতে ঘৰ, পৰিয়াল আৰু আৱেগিক নিৰাপত্তাৰ সৈতে জড়িত কিছুমান অমীমাংসিত অনুভূতিয়ে আপোনাক চিন্তিত কৰিব পাৰে, কিন্তু বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, ই হ'ব সাময়িক। এই সপ্তাহত আপোনাৰ আত্মবিশ্বাস, প্ৰেৰণা আৰু সৃজনী শক্তি পুনৰ বৃদ্ধি পাব। প্ৰেম আৰু বন্ধুত্ব সৰল, উষ্ম মনোভাৱে ভাল ফল দিব। কোনো সংবেদনশীল বিষয়ত স্পষ্টভাৱে কথা ক'ব, আনক অনুমান কৰিবলৈ নিদিব। গৃহ আদি নিৰ্মাণ সম্পৰ্কীয় কোনো বিষয়ত পুনৰ আগবাঢ়িব পাৰে। কথা কোৱাৰ সময়ত সংযত হ'বলৈ চেষ্টা কৰিব। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশি। এই সপ্তাহটো আপোনাৰ আৱেগিক স্থিৰতা ঘূৰাই অনাৰ সপ্তাহ। কাৰোবাৰ সৈতে সম্পৰ্কত ব্যৱধান অহা যেন অনুভৱ হ'লে সেই সম্পৰ্কৰ যত্ন লওক। সোমবাৰ আৰু মঙলবাৰত সহনশীলতাই আপোনাৰ শ্ৰেষ্ঠ অস্ত্ৰ হ'ব। তুচ্ছ কথাত বিবাদ হ'বলৈ নিদিব। কৰ্মক্ষেত্ৰত অগ্ৰগতি লাহে লাহে হ'লেও ইয়াৰ ধাৰাবাহিকতাই এটা মজবুত ভেটি সৃষ্টি কৰিব। তাৰ বাবে ধৈৰ্য ধৰি থাকক। লাভ লোকচানৰ কথা নাভাবি সঠিক কাৰণৰ বাবে কাম কৰক। শুভ ফল পাব। সহনশীলতা প্ৰয়োজন হ'ব পাৰে। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশি। এই সপ্তাহটো মানসিক স্থিৰতা আৰু নতুন শক্তিৰ সপ্তাহ। সপ্তাহটোৱে আপোনাৰ বাবে মানসিক আৱেগিক চিন্তন আদি দিশত এক নতুন শক্তি আনিব। আত্মবিশ্বাস, প্ৰেৰণা, যোগাযোগ দক্ষতা আৰু সৃজনশীলতা লাহে লাহে ঘূৰি আহিব। আপুনি সাধাৰণভাৱে কোৱা কোনো কথা আপোনাৰ বন্ধুৱে অতি গুৰুত্বৰে ল'ব পাৰে, যিয়ে সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। সেয়েহে কোনো বিভ্ৰান্তি অনুভৱ কৰিলে স্পষ্ট কৰি দিব। পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰতো একে সতৰ্কতাৰ প্ৰয়োজন হ'ব। কৰ্মক্ষেত্ৰত কিছু বিষয়ত উদ্যম বৃদ্ধি পাব। প্ৰেম জীৱন এই গোটেই সপ্তাহটোৰ বাবেই অতি সুন্দৰ আৰু ইতিবাচক হ'ব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশি। এই সপ্তাহটো আপোনাৰ বাবে সঠিক চিন্তাত আগবঢ়া সপ্তাহ। এই সপ্তাহত লোৱা সঠিক সিদ্ধান্তই কাম, ধন, প্ৰেম আদি দিশত উল্লেখনীয় ফল আনিব। আৰ্থিক দিশত চলি থকা চিন্তাৰ পৰা কিছু মুক্ত হ'ব। এই সপ্তাহত বেচা কিনা, পাৰিতোষিক আদি নিশ্চিত হ'ব। ভৱিষ্যতৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি অধিক আত্মবিশ্বাসী অনুভৱ কৰিব। আপোনাৰ পেছাদাৰী ক্ষেত্ৰত উদ্দীপনা আহিব। উপাৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰেৰণা পাব। আপোনাৰ চাৰিওফালৰ মানুহৰ সৈতে সম্পৰ্ক দৃঢ় হ'ব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশি। এই সপ্তাহটো আপোনাৰ বাবে বিশেষ, কাৰণ এই সপ্তাহ আপোনাৰ বাবে এক ডাঙৰ শক্তি হিচাপে চিহ্নিত হ'ব। জুলাইৰ প্ৰথমাৰ্ধত থকা কিছু বিশেষ চিন্তা লাহে লাহে হ্ৰাস পাব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। উন্নয়ন সম্পৰ্কীয় বিষয়ত থকা বিভ্ৰান্তি দূৰ হ'ব। কোনো কথাত গৌৰৱ কৰাৰ ইচ্ছা হ'লেও নিজৰ আৱেগ সংযত কৰিবলৈ চেষ্টা কৰিব। শান্ত হৈ মনোযোগেৰে কাম কৰিলে সকলো সমস্যাৰ সমাধান লাভ কৰিব। খৰখেদা কৰি কোনো সিদ্ধান্ত নল'ব। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশি। এই সপ্তাহটো স্পষ্টতা আৰু ফলপ্ৰসূ কামৰ সপ্তাহ। পাৰিবাৰিক, প্ৰেম, বন্ধুত্ব, কেৰিয়াৰ আৰু আৰ্থিক বিষয়ত এই সপ্তাহ গুৰুত্বপূৰ্ণ। মানসিক স্থিৰতা লাভ কৰি আপুনি কাম কৰাৰ বাবে সাজু হৈ উঠিব। পেছাগত দিশত এইটো ৰূপান্তৰকাৰী সপ্তাহ। বহুদিন ধৰি বন্ধ হৈ থকা প্ৰকল্পবোৰে গতি লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি সাধাৰণতে লগ নোপোৱা বিভিন্ন ধৰণৰ মানুহৰ সৈতে পৰিচয় হ'ব পাৰে। নিজৰ পৰিসৰ বঢ়াবলৈ ই ভাল সুযোগ হিচাপে বিবেচিত হ'ব। আপুনি স্পষ্ট আৰু প্ৰত্যক্ষ হওক। আপোনাৰ শ্ৰেষ্ঠ বন্ধু বা প্ৰিয়জনৰ সৈতে গভীৰ আৰু অৰ্থপূৰ্ণ সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশি। এই সপ্তাহটো ধৈৰ্য আৰু অপ্ৰত্যাশিত সাফল্যৰ সপ্তাহ। এই সপ্তাহে তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে আৱেগিক স্পষ্টতা, সামাজিক পৰিৱৰ্তন আৰু দৃষ্টিভংগীৰ শক্তিশালী পৰিৱৰ্তন আনি দিব। বিগত সপ্তাহৰ কিছু আৱেগিক চিন্তাৰ পৰা আপুনি মুক্ত অনুভৱ কৰিব। সপ্তাহৰ আৰম্ভণিতে কিবা এটা বিষয়ত বিভ্ৰান্ত হ'লেও সঠিক পথ লাভ কৰিব। প্ৰেম জীৱন আনন্দময় হ'ব। এই সপ্তাহত
আপুনি যিটো পৰিকল্পনা শক্তিশালী বুলি ভাবিছিল তাত সামান্য সলনি কৰাৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু তাৰ বাবে চিন্তা নকৰিব। ইয়াৰ পিছত বৃশ্চিক ৰাশি। এই সপ্তাহ কেৰিয়াৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সপ্তাহ। এই সপ্তাহে কেৰিয়াৰত সফলতা আনিব, দীৰ্ঘম্যাদী সফলতা লাভ কৰিব। নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ আপুনি চিন্তা কৰিব পাৰে। আৰ্থিক দিশত পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত স্থানান্তৰ বা কেৰিয়াৰৰ দিশ সলনি কৰাৰ কথা আহিব পাৰে। আপোনাক ঘনিষ্ঠ বন্ধু বা প্ৰেমিকাৰ সৈতে অধিক আৱেগিকভাৱে সংযুক্ত অনুভৱ কৰাব। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশি। এই সপ্তাহটো সৌভাগ্য আৰু নতুন সুযোগৰ সপ্তাহ। এই সপ্তাহত আপোনাৰ এক উল্লেখনীয় উন্নতি বা অপ্ৰত্যাশিত সাফল্য আহিব পাৰে। নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব, আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু কোনটো সুযোগ আপোনাৰ বাবে যোগ্য তাক চিনি ল'বলৈ সহজ কৰি দিব। এই সপ্তাহত আপুনি ৰসাল আৰু গোপন কথা শুনিবলৈ পাব। কোনো এক পাৰ্টি বা ব্যৱসায়িক আমন্ত্ৰণ লাভ কৰিব পাৰে আৰু ইয়াক গ্ৰহণ কৰিলে কিছুমান উপযোগী সম্পৰ্ক সৃষ্টি হ'ব। সাৱধানেৰে যিকোনো কামত আগবাঢ়িলে অধিক লাভজনক হ'ব। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশি। এই সপ্তাহটো আপোনাৰ বাবে গভীৰ আত্মপৰ্যালোচনাৰ সপ্তাহ। বিগত সময়ৰ কিছু চিন্তাৰ পৰা মুক্তি পাব। সম্পৰ্কৰ ক্ষেত্ৰত কিছুমান বিষয়, আৱেগিক ভুল বুজাবুজি আৰু বিশ্বাস প্ৰতিশ্ৰুতিৰ প্ৰশ্ন চিন্তাৰ কাৰণ হ'ব পাৰে। ভুল তথ্যত ভৰসা কৰাতকৈ নতুন তথ্যৰ বাবে অপেক্ষা কৰাটোৱে ভাল হ'ব। আপোনাৰ নেতৃত্ব দিব পৰা ক্ষমতা বৃদ্ধি পাব। নিৰ্মাণ সম্পৰ্কীয় কামত আগবাঢ়িব পাৰে। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশি। এই সপ্তাহটো সম্পৰ্ক আৰু সহযোগিতাৰ সপ্তাহ। এই সপ্তাহে গুৰুত্বপূৰ্ণ সম্পৰ্কীয় উন্নতি, প্ৰকৃত অংশীদাৰিত্বৰ অৰ্থ কি তাৰ প্ৰতি বাঢ়ি অহা সচেতনতা আনি দিব। এই সপ্তাহ আপোনাৰ পুৰণা সহায়ৰ প্ৰতিশ্ৰুতি দিয়া কাৰোবাক সেই কথা মনত পেলাই দিয়াৰ সময়। ব্যৱসায়িক চুক্তিৰ ক্ষেত্ৰত খুব সাৱধান হওক। সম্পৰ্কত স্পষ্টতাৰ প্ৰয়োজন হ'ব। এই সপ্তাহত কম চিনাকি কাৰোবাৰ সৈতে হোৱা এটা আকস্মিক সাক্ষাৎকাৰে আপোনাক আনন্দিত কৰি তুলিব। ইয়াৰ পিছত আহিছোঁ মীন ৰাশি। এই সপ্তাহটো ব্যৱহাৰিক পৰিৱৰ্তনৰ সপ্তাহ। এই সপ্তাহত আপুনি আনৰ বিষয়ে চিন্তা কৰাতকৈ নিজৰ কথা ভাবক। আপুনি সম্পূৰ্ণৰূপে নিজৰ উন্নয়নৰ চিন্তাত থাকিব আৰু পুৰণা এৰি নতুনক আপোন কৰাৰ মনোভাৱত থাকিব। শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নতিৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিয়াটো ভাল হ'ব। সপ্তাহৰ শেষলৈ আপুনি এক ভাল খবৰ লাভ কৰিব পাৰে।